সম্বন্ধ তোমাৰ আৰু মোৰ, য'ত মই ভবাৰ দৰে হাজাৰটা সঁচাৰ মাজত কেতিয়াবাহে এটা মিছা থাকে, য'ত মই ভবাৰ দৰেহে, কিন্তু আচলতে হাজাৰটা মিছাৰ মাজত কেতিয়াবাহে এটা সঁচা থাকে। এই সম্বন্ধবোৰ মোৰ আজিকালি কেৱল নিজকে আঘাত দিবৰ বাবে, নিজকে দুখ দিবৰ বাবে মাতি অনা এক বিপদ যেনহে লাগে, যি বিপদক মই বাৰে নিজৰ কাষত মাতি আনো। কিন্তু এটা কথা, আমাৰ এই থাকিও নথকা, জানিও নজনা, বুজিও নুবুজা, নাম নোহোৱা সম্বন্ধটোৰ কথা পাহৰিব পাৰিম জানো মই? কেতিয়াও নোৱাৰো। নাম নাথাকিলেও সম্বন্ধটো যেন মোৰ বাবে বিশেষ আছিল। সম্বন্ধটো শেষ নোহোৱাৰ বাবে মই যি লাগে, যেনে ধৰণে লাগে, সকলো কৰিবলৈ যেন সাজু আছিলোঁ। কিন্তু শেষত এই সম্বন্ধটোৰ মাজত নিজক যেন বহুত তলত অনুভৱ কৰিব ল'লোঁ, যেনে মিছা কথাকে সঁচা ভাবি মই মোৰ সময়বোৰ নষ্ট কৰিলোঁ। আপোন বুলি ভবা সঁচা মানুহজন যেন সকলো সময়তে মিছা আছিল, এই কথাবোৰ গম পালোঁ। এটা কথা সঁচা, যাক আপুনি নিস্বাৰ্থভাৱে ভাল পায়, জীৱনৰ সকলো কথা তেওঁৰ আগত প্ৰকাশ কৰে, তেওঁ শেষত আপোনাৰ কথা, আপোনাৰ আবেগ, মৰম, ভাল পোৱা শেষ কৰি দিয়ে, মূল্যহীন কৰি দিয়ে কেৱল কিছুমান নতুন মানুহৰ বাবে। বেছিকৈতো বিচৰা একোৱেই নাছিলোঁ কোনো, সকলো সময়তে বক কৰি প্ৰশ্ন কৰা ছোৱালীটোৱে প্ৰশ্ন কৰা বন্ধ কৰিছিল, যাতে সম্বন্ধটো শেষ হৈ নাযায়। কিন্তু সেই সম্বন্ধ, সেই মানুহজন সকলোতে মিছা আছিল। সেইবোৰ নাটক জানি বুজি কৰিও তুমি কিমান সুখী আছিলা মই নাজানো। তোমাক হয়তো ক্ষমা কৰিব পাৰিম নে নোৱাৰিম মই নাজানো। আকৌ তোমাক বিশ্বাসত ল'ব পাৰিম নোৱাৰিম মই নাজানো। তুমি মোৰ প্ৰেমিক হ'ব নালাগে, এতিয়া মই প্ৰেমত বিশ্বাস কৰিব নোৱাৰো, কিন্তু সঁচা তোমাক ঘৃণাও নকৰোঁ কেতিয়াও। কথা এটা কৰিছিলোঁ যে ক্ষমা কৰি মহান হৈ যোৱা, কিন্তু বিশ্বাস কৰি আকৌ মূৰ্খ নহবা। তুমি এই কথাটোৰ যেন হাতে হাতে প্ৰমাণ দিছিলা মোক। বিশেষটো একো বিচৰাও নাছিলোঁ, কেৱল তোমাৰ পৰা সঁচাখিনি বিচাৰিছিলোঁ, সঁচা মৰমখিনি বিচাৰিছিলোঁ, কিন্তু এই সঁচাৰ মাজত যেন বহুত মিছা লুকাই আছিল। কিন্তু অনুভৱ কৰিব পাৰিও, বুজিব পাৰিও যেন নবুজাৰ ভাও লৈ আছিলোঁ, কেৱল এই সম্বন্ধটো শেষ হৈ যোৱাৰ ভয়ত। কিন্তু এটা কথা সঁচা, নিস্বাৰ্থভাৱে ভাল পোৱাৰ যেন এক বিশেষ মজা আছে। সেই মানুহজন তোমাৰ কেতিয়াও নহয় বুলি জানিও তুমি তেওঁক ভাল পাইছা। জীৱনত খন্তেকৰ বাবে আহে আৰু যায় বুলি জানিও তুমি তেওঁক সঁচা মৰম যাচিছা। সেই মানুহজন হঠাৎ আনৰ হৈ যাব বুলি জানিও তুমি তেওঁক বুকু ভৰা মৰম দিছা। কিন্তু এতিয়া সেই কথাবোৰ যেন মূল্যহীন হৈ পৰিল, সকলো যেন থানবান হৈ গ'ল। সেইবাবে এতিয়া মই সম্পৰ্কবোৰ বনোৱাৰ পৰা 1000 কিলোমিটাৰ দূৰত থাকোঁ।